নমস্কাৰ সুমি চৌকালে মই সকলোকে স্বাগতম জনাইছো। আজি আকৌ এটা মই নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলো। আজিৰ ৰেচিপিটো হৈছে পনীৰৰ এটা ৰেচিপি আনিছো। আজি যেহেতু বৃহস্পতিবাৰ ভাবিলো পনীৰ বনাম, গতিকে মই এটা নতুন ৰেচিপি লৈ আহিছো। এতিয়া শীতৰ দিন, শীতকালত ধনিয়া আমাৰ বহুত পোৱা যায়, কেঁচা ধনিয়া আৰু মাকৈ। আজি মই মাকৈ আৰু ধনিয়াৰে পনীৰৰ তৰকাৰী বনাম। মই দেখাই দিছোঁ ইয়াত কি কি উপকৰণ ব্যৱহাৰ কৰিছোঁ। এই পনীৰখিনি মই সৰুকৈ পিচ কৰি লৈছোঁ। 2টা পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া। ধনিয়া ডাঙৰ এমুঠি হয়। 1 মুঠি ধনিয়া মই ধুনীয়াকৈ পানীৰে ধুই চাফাকৈ ৰাখিছোঁ। এটা বিলাহী আৰু এয়া মাকৈ। এইটো একদম কোমলীয়া মাকৈটো মই ধুই পেলাই লৈছোঁ। এতিয়া মই প্ৰথমে মাকৈখিনি গুটিকেইটা এৰুৱাই ল'ম। এতিয়া চাওক মই কি কৰোঁ। এয়া মই কটাৰী দি এনেকৈ কাটি লৈছোঁ। কি হয় এতিয়া মানে এটা এটাকৈ আঙুলি দি এৰাই থাকিবলৈ বহুত টাইম লাগিব। কোমল যিহেতু মই এনেকৈ কটাৰীয়ে ওপৰৰ গুটিকেইটা মাকৈ এনেকৈ এৰাই লৈছোঁ। আৰু মাকৈটো আমি জানো কিমান শক্তিদায়ক হয়। মাকৈ খাব লাগে শীতৰ দিনত। আমি পুৰিও খাওঁ বা চালাড বনাইও খাওঁ। এতিয়া এনেকৈ মাকৈখিনি কটাৰী দি ওপৰৰ গুটিকেইটা এৰাই ল'ব। আৰু ইয়াত মই যি দিছোঁ, ধনিয়া দিম, মাকৈ, বিলাহী, জলকীয়া, আদা, নহৰু, পিঁয়াজ, এই গোটেইখিনি আমাৰ কি হয় শৰীৰৰ ইমিউনিটি বঢ়োৱাত সহায় কৰে। গতিকে এইটো এটা মানে কি হয় শক্তিদায়ক আৰু শৰীৰৰ কাৰণে অতি উপকাৰী এই ব্যঞ্জনবিধ। এতিয়া এনেদৰে মই এৰাই ল'লোঁ। এই মাকৈখিনি মই ধুনীয়াকৈ এৰাই ল'লোঁ। পিঁয়াজ দুটা এতিয়া সৰুকৈ কুটি লৈছোঁ। মই এইখিনি মিক্সিত পেষ্ট বনাই ল'ম। পিঁয়াজ, আদা, নহৰু, জলকীয়া দি এইখিনি যিমানখিনি লাগে মই সিমান লৈছোঁ। আৰু জলকীয়া 2টা দিম। মিক্সি বাতিটো পেষ্ট বনাই লওঁ। আদা, নহৰু, জলকীয়া, পিঁয়াজ এইখিনি মই ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। এয়া ধনিয়াখিনিও মিক্সিত পেষ্ট বনাই ল'লোঁ এয়া। আৰু এতিয়া এই মাকৈখিনিও মই মিক্সিত পেষ্ট বনাই লওঁ। এয়া মই মাকৈ ধুনীয়াকৈ পেষ্ট বনাই আনিলোঁ। ধুনীয়া মিহি হৈছে, বুটৰ গুড়া নিচিনা লাগিছে দেখাত। আৰু 2-এটা অকণমান গোটা হৈ আছে। মই এনেদৰে ৰাখিছোঁৱেই, একদম মিহি কৰা নাই, যাতে দাঁতত খাওঁতে দাঁতত লাগিলে ভাল লাগিব। গেছটো মই অন কৰি কেৰাহীটো বহাই দিছোঁ। কেৰাহী গৰম হৈছে। মই তেল দিম। এতিয়া মই মিঠাতেল দি দিলোঁ। এতিয়া পনীৰ কিপিচ মই অকণমান ফ্ৰাই কৰি ল'ম। নিমখ দিলোঁ, অকণমান হালধি পাউডাৰ দিম।